নমস্কাৰ। আজি মই আন এটা বেলেগ ভিডিঅ' দেখুৱাম আপোনালোকক। আজি মোৰ দেউতাৰ ৰিটায়াৰ্ড হ'ব। দেউতা শিক্ষক আছিলে, গতিকে তাৰ আৰম্ভণিৰ পৰা শেষলৈকে কেনেকুৱা কি মুহূৰ্ত পাৰ কৰিম সেইবিলাক দেখুৱাব ট্ৰাই কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু এইখিনি। এইয়া স্কুল আহি পালোঁ দেউতাহঁতৰ। কেৱল সেউজীয়া আৰু সেউজীয়াই মাথো চাৰিওফালটো। দেউতাৰ সৈতে আজি বা আৰু মই আহিছোঁ। কামৰ ব্যস্ততাৰ বাবে মা ঘৰতে থাকিলে। এয়া দেউতাহঁতৰ অফিচ ৰুম। আজি দেউতালৈ বেয়া লাগিছে। এয়াই শেষ মুহূৰ্ত স্কুলৰ বহু বছৰৰ মায়ামোহ আজি এৰিব লাগিব চৰকাৰী নিয়ম মতে। এয়া আমি বুটকল খালোঁ। এখেত বৰ্তমানৰ হেড টিচাৰ, লম্বিন নাৰ্জাৰী ছাৰ। এয়া নলবাৰীৰ জুনু মেম। এয়া সুৰেণ বড়ো ছাৰ। এখেতে খুব ভাল লিখা মেলাও কৰে। আমি আগতে ছাৰ মেমসকলক বিদায় দিয়া মনত আছে, বেয়া লাগে সেইকাৰণে। গতিকে সেই ছাৰ মেমসকলৰ ঠাইত দেউতাক দেখি এক বেলেগ অভিজ্ঞতা হৈছে, কিয়নো গোটেই জীৱন ৰ'দে বৰষুণে ৰাতিপুৱাই পুৱাই ওলাই যায় ক্লাছ কৰিবলৈ, আৰু এতিয়া অৱসৰৰ সময় ঘৰত থাকিবলৈ সময় পাব, কিছু ৰেষ্ট পাব। গতিকে ভাল বেয়া দুয়োটাই সংমিশ্ৰণ হৈছে আজিৰ দিনটোত। আমার নার্সারি কোলে তেখেতে অকল অঙ্ক বিজ্ঞানে নহয়, ইংৰাজীও জানে। আমি ভিলেজ স্কুল মাষ্টাৰ বুলি এটা কবিতা পাইছিলোঁ। মানে ভিলেজ স্কুল মাষ্টাৰে ই নো হাউ টু ডু সাম, টু নো হাউ মেজাৰমেণ্ট এটসেট্ৰা। তাৰমানে নাজানা বস্তু একোৱে নাছিল, আমি পাইছিলোঁ এটা হাই ছেকেণ্ডেৰী। এটা আমাৰ ঠাকুৰীয়াও তেনেকুৱা বস্তু এটা, মানে তেখেতে নাজানা বস্তু বৰ্তমান একোৱেই নাই। আজিৰ এই দিনটোত আচলতে প্ৰত্যেকজন ছাৰ মেমে ভাষণ দিছে, খুব সুন্দৰ ভাষণ, সাৱলীলভাৱে দিছে। কিন্তু মই শুনি থাকোঁতে খুব বেছি নিচা লাগি গ'ল আৰু মই ভিডিঅ' কৰাব পাহৰি গ'লোঁ। সেইকাৰণে যিখিনি হাতত থাকিল সেইখিনি মই দেখাইছোঁ আপোনালোকক।
তাত আমি চাহ পানী খালোঁ, ভাত পানীও খালোঁ একেলগে আৰু দিনটো তাতেই কটালোঁ। খুব বেছি ভাল লাগিল, এক নতুন অভিজ্ঞতা।